ইটোৱে হ'ল আমাৰ গ্ৰাছলেণ্ড মানে সকলোৱে য'ত আহি থাকে সদায় আহি থাকে ডেইলি মানে ফটো ফেচবুক হোৱাটছআপ টুইটাৰ য'ত যোৱা মানে গ্ৰাছলেণ্ড। হাই ফ্ৰেণ্ডছ, আজি মই এনেকুৱা এখন বিশেষ ঠাইত যাই আছোঁ যিটো ঠাইক সকলোৱে গ্ৰীণলেণ্ড বা গ্ৰাছলেণ্ড বুলি কয়। আৰু সেই গ্ৰীণলেণ্ড বা গ্ৰাছলেণ্ড ক'ত আছে আপোনালোকক মই আজি দেখুৱাব বিচাৰিছোঁ আৰু ভিডিঅ'টো চাই থাকিব আৰু মোৰ লগত আহি থাকক, চাব পাৰিব। এয়া আমি আহি পালোঁ এতিয়া বাঙালীপাৰা চক। এটি বিশেষ ঠাই, ধুনীয়া ডেভেলপমেণ্ট হৈছে এতিয়া বঢ়িয়া। ইফালে নাগৰিজুলি যাব পাৰি আৰু ইফালে ডিমাকুচি যাব পাৰি আৰু ইফালে এটি বিশেষ ঠাই বগামাটি, ইফালে যাব পাৰি বগামাটি। এতিয়া আমি গ্ৰাছলেণ্ড পামে। চাওক কেনেকুৱা ৰাস্তাবোৰ ইমান ঠিক নহয়, তথাপিও আমি যাবলৈ চেষ্টা কৰিছোঁ। ভালকৈ যাবি ভাই অলপ। গ্ৰাছলেণ্ড পামেই আৰু বেছি সময় নাই, পামেই আৰু। বঢ়িয়া লাগছে এইটো হ'ল গ্ৰীণলেণ্ড হা, যিটো চাইডত যোৱা আৰু প্ৰকৃতিৰ মাজত যিফালে যোৱা সিফালে ভাল লাগে। সেইফালে জানা সেলফি জোন প্ৰকৃতিৰ হাৱাত খাবলৈ ইচ্ছা আছে ইয়াতে আহা। গ্ৰীণলেণ্ডলৈ ইমান ধুনীয়া এটা জেগা, সকলো মানে ফটো মাৰি আছে। ইফালে আৰু নদী আছে, আপুনি গা ধুব যদি বিচাৰে গা ধুব লাগে, গা ধুব পাৰিব। পানী এনেকুৱা ধুনীয়া পানী আৰু ক'বলৈ নাই আৰু। Hi, Grassland. ধুনীয়া বগামাটি যাব নালাগে, বগামাটিৰ পৰা ইফালে আহিব লাগে, পশ্চিম আহিব লাগে। ধুনীয়া জেগা আৰু ইয়াতে থৈ লোৱা গাড়ী পাৰ্কিং কৰি আছে আমাৰ প্ৰাকৃতিক পৰিৱেশ, বৈ যোৱা নদী, শিল, সঁচাই বহুত ধুনীয়া লাগিছে জেগাটো। হাই ফ্ৰেণ্ডছ, এতিয়া আমি কি কয় এইটো গ্ৰাছলেণ্ডৰ ওচৰত এটা নদী আছে, নদীত নামি গৈছোঁ। এতিয়া নদীৰ পৰা এতিয়া আমি সেইটো গ্ৰাছলেণ্ডত যাম। এইটো চাই ল'ব এজনী কেনেকুৱা যাই আছে। এই চকৰ এতিয়া তামাম পানী আছে, পূৰা পানীত ভিজি গৈছোঁ। আঁঠুমান পানী হৈ গৈছে, কিমান আছে আৰু নাজানো, যাই থাকিম আৰু। কিবাকে নদীটো পাৰ হ'লোঁ আৰু কিবাকে। আহিছনে নাই? জলদি কিবাকে পাৰ হ'লোঁ নদীটো আৰু। কিবা গ্ৰাছলেণ্ড গ্ৰীণলেণ্ড চাই থাকিবি। আৰু এজন আছে, তেওঁ পাৰ হ'লে আমাৰ লগৰ গোটেইখিনি আহি গ'ল। তাৰমানে পাৰিবানে নাই? মনত সাহস ৰাখিব লাগে। হৈ গ'ল চবে। ইটোৱে হ'ল আমাৰ গ্ৰাছলেণ্ড মানে সকলোৱে য'ত আহি থাকে সদায় আহি থাকে ডেইলি মানে ফটো ফেচবুক হোৱাটছআপ টুইটাৰ য'ত যোৱা মানে গ্ৰাছলেণ্ডত যোৱা আৰু য'ত চোৱা সকলোতে গ্ৰাছলেণ্ডৰে ছবি পাবা সকলোতে। এতিয়া আমাৰ ফটো মাৰা হ'ল, ভিডিঅ' কৰা হ'ল। এতিয়া আমি ঘৰলৈ যাম। আপোনালোকে ভিডিঅ'টো চাই পেলাই কেনে লাগিছে একবাৰ কমেণ্ট কৰি জনাব। ধন্যবাদ।